স্বাগতম জনাইছো মোৰ চেনেলত সকলোকে যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে। এতিয়া আহোঁ আমি এবিধ খুবেই সোৱাদ লগা আঞ্জালৈ যিটো বনাব ঘৰতে বহুতেই সহজ। আমাক লাগিব মটৰ আৰু মই এইখিনি ৰাতিয়ে ভিজাই থৈ দিছিলোঁ। কমেও 8 পৰা 9 ঘণ্টা এইখিনি ভিজাই থব লাগিব আৰু মন কৰিব যাতে বেছিকৈ সিজি নাযায়। আৰু এইখিনি আমি এতিয়া ধুই ভালদৰে মই প্ৰেছাৰ কুকাৰত বহাই দিম আৰু ইয়াৰ প্ৰেছাৰত পানী গৰমেই হ'ল তাত মই দিছোঁ গণপাত 2টা আৰু আলু মধ্যমীয়া জোখৰ 2টা আৰু ইয়াত দিব লাগিব অকণমান নিমখ। মই ইয়াত অকণমানেই দিম নিমখ আৰু ইয়াৰ ঢাকোনখন সম্পূৰ্ণৰূপে বন্ধ কৰি থম আৰু ইয়াত মই প্ৰথমৰ হুইচেলটো গোটেই হাই ফ্লেমত আৰু শেষৰ 5টা মিডিয়াম ফ্লেমত ঠাণ্ডা হোৱালৈ মই ইয়াৰ চব্জিখিনি ৰেডি কৰিম। তাৰ বাবে আমাক মধ্যমীয়া জোখৰ বিলাহী লাগিব, 3টা পিঁয়াজ আৰু ইয়াৰ আদা নহৰু মই এইখিনি মিক্সিত পেষ্ট হ'ব দিম আৰু তাৰ বাবদ আৰু কিছু মছলা লাগিব, সেইখিনি পিছত আপোনালোকে চাই যাব। ইয়াত মই কেৰাহী বহাই দিলোঁ, ইয়াত তেল দিলোঁ আৰু ইয়াতে মই দিব লাগিব মোৰ শুকান জলকীয়া 2টা। ইয়াত মই গণপাত নিদিম কাৰণ মই অলৰেডি প্ৰেছাৰ কুকাৰত ইয়াৰ গণপাত 2টা আগতেই দিয়াই আছে আৰু ইয়াত গোটা জিৰা আৰু কেৰাহীটো যেতিয়ালৈকে গৰম হয় তাৰে পিছতহে আমি পিঁয়াজ দিব লাগিব, কেঁচা তেলত নিদিব। আৰু চাওকচোন মই পিঁয়াজ আৰু বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ। মোৰ কেৰাহী ইতিমধ্যে গৰম হ'ল আৰু মই ইয়াত এতিয়া মোৰ পিঁয়াজখিনি ঢালি দিম। লাহেকৈ আপুনি আপোনাৰ গেছৰ ফ্লেমটো অকণমান মিডিয়ামত ৰাখিব কাৰণ পিঁয়াজটো গোটেই ক'লা হৈ যাব পাৰে। ধুনীয়াকৈ লৰাই ভাজি থাকিব আৰু আপোনালোকে স্কিপ নকৰিব কাৰণ ইয়াত এটা সিক্ৰেট বস্তু আছে যিটো দিলে আঞ্জাখন ধুনীয়া ৰং আৰু ক'লা হৈ যাব। এয়া পিঁয়াজখিনি মোৰ গোটেই সোণালী বৰণৰ হৈ গ'ল আৰু এই সোণালী বৰণৰ পিঁয়াজখিনিতেই মই ঢালি দিম মই সেই যি আগতে কাটি লৈছোঁ সেই মই বিলাহীখিনি ইয়াত ধুনীয়াকৈ ঢালি দিব লাগিব। মই ভাজি আছোঁ। আপোনালোকে মন কৰিব যেতিয়াই আপোনালোকে ইয়াত বিলাহী দিব তেতিয়াই আপুনি ইয়াত নিমখ কিন্তু দিব একেবাৰে নাপাহৰিব কাৰণ নিমখ দিলে বিলাহীখিনি ধুনীয়াকৈ গলি যায় আৰু ইমানকৈ ভাজিব আপোনালোকে কম জুইত যাতে লাগি নধৰে। ভাজি আছোঁ মই ধুনীয়াকৈ আৰু মই এইখিনি অকণমান ঢাকোন লগাই থৈ দিম। এফালে মোৰ প্ৰেছাৰ কুকাৰৰ ঢাকনি গুচি গ'ল আৰু এইখিনি মটৰ ধুনীয়াকৈ সিজিছে আৰু এইখিনি মই এটা ছাইডত লগাই থৈ দিম। ইফালে মোৰ বিলাহী আৰু পিঁয়াজখিনি লাহে গলিব আৰম্ভ কৰিছে। বহুতে এটা কাম কৰে কি পিঁয়াজ আৰু বিলাহী ভালকৈ গলাই নাযায় তাৰে পিছত সম্ভাৰ দি দিয়ে, তেনেকুৱা কৰিলে ইয়াৰ টেষ্টটো বেয়া হ'ব পাৰে। আপুনি সেইকাৰণে ভাজোতে কমেও 10-15 মিনিট লওক আৰু ইয়াত মই আদা নহৰু বটা 2 চামুচ দিছোঁ মই আন্দাজত আৰু এইখিনি ধুনীয়াকৈ একেলগে মিশ্ৰণ কৰি ভাজি আপুনি জুইটো কমাই থৈ দিব যাতে কাষৰ পৰা তেল বিৰিঙি আহে আৰু লগে ইয়াত ঢালি নিদিব কাৰণ বেয়া গোন্ধ ওলাব পাৰে যেতিয়ালৈকে এইখিনি ভজা নাযায়। আৰু ইয়াত দিছোঁ মই কাশ্মীৰী মছলা, ৰেড চিলি নহয়, বেছি জ্বলা হৈ যাব আৰু মই যিহেতু মটৰত হালধি দিয়া নাছিলোঁ মই এতিয়াই দিছোঁ আৰু এইখিনি এতিয়া লাহে লাগিব আৰম্ভ কৰিছে। তথাপিও মই আৰু অকণমান কম জুই দি আৰু ভাজি থাকিম কাৰণ যেতিয়ালৈকে আদা নহৰুৰ গোন্ধ গুচি নাযায় আপোনালোকে নাঢালিব। মোৰ ইতিমধ্যে হৈছেই সেইকাৰণে মই ইয়াত মোৰ সেইখিনি ঢালি দিলোঁ। চাওকচোন এতিয়া কেনেকুৱা অকণমান বগাৰ নিচিনা হৈ আছে
তথাপিও আপোনালোকে ভয় নকৰিব যে কেনেকুৱা হ'ল দেখোন বুলি। আপুনি ধুনীয়াকৈ ইয়াত আৰু কিছু বস্তু দিব আছে, চাই যাব। এয়া মই এতিয়া অকণমান দিলোঁ জিৰাৰ গুড়ি, আৰু দিম মই ধনিয়াৰ গুড়ি, আৰু ইয়াত দিম মই অকণমান শ্বাহী গৰম মছলা, পনীৰ মছলা। আজি অৱশ্যে মই পনীৰ মছলাও দিছোঁ, কাৰণ মই ইয়াত অকণমান পনীৰ এড কৰিম আজি। আপোনালোকে এনেও বনাব পাৰে। আৰু ইয়াতে দিম মই কেঁচা ধনিয়া আৰু জলকীয়া, কাৰণ মই জলকীয়া আগতে দিয়া নাছিলোঁ আঞ্জাত। আৰু ইয়াতে দিম মই মোৰ পনীৰখিনি। আপোনালোকে পনীৰটো স্কিপ কৰিবও পাৰে, যদি আপুনি পনীৰ নাখায় আপুনি এনেই নৰ্মেলিও বনাব পাৰে এইখিনি। এয়া মই ঢালি দিলোঁ মোৰ পনীৰ। এইখিনি ঘৰতে বনোৱা আছিল বাৰু। আৰু চাওকচোন লাহে লাহে কালাৰটো ধুনীয়া ৰঙা হৈ আহিব ধৰিছে। এতিয়া আপুনি কমেও এইখিনি বস্তু কমেও 10-15 মিনিট মিডিয়াম জুইত ঢাকি থৈ দিব। আৰু ইয়াৰ চিক্ৰেট ইনগ্ৰিডিয়েণ্টছটো হৈছে চাহ, চেনি নিদিয়া লাল চাহ। আৰু এইটো খুবেই জৰুৰী যদি আপুনি অকণমান ক'লাকৈ ধুনীয়াকৈ সোৱাদ লগাকৈ বনাব বিচাৰিছে। আৰু এয়া হৈছে খোৱা ছ'ডা। আৰু এইখিনি দিয়াৰ লগে লগে গোটেইখিনি ৰিয়েকশ্যন হৈ গোটেই ফেনৰ নিচিনা হৈ আহিব। আৰু এইটো ৰেচিপি অৱশ্যে মই এটা ধুনীয়া ৰেচিপি চেনেলত পাইছিলোঁ, আৰু এইটো মই খুবেই বনাওঁ ঘৰত, বিৰাটেই টেষ্টি লাগে। আপুনিও ট্ৰাই কৰি চাবচোন ঘৰতে। আৰু ইয়াক গৰম কৰি লোৱা গৰম মছলা মই গুড়ি দিছোঁ। ইয়াত ধুনীয়াকৈ লৰাই থাকিম। মই মাজে মাজে বাৰু ঢাকোন মাৰি মাৰি চাই আছোঁ, আপোনালোকেও চাব। এয়া মোৰ হ'ব হ'ল। আৰু এয়া হৈছে কচুৰি মেথি। এইটো দোকানত ধুনীয়াকৈ পাই যাব, আৰু ইমানেই টেষ্টি আৰু ইমানেই ধুনীয়া গোন্ধ ওলায় আঞ্জাখনৰ। আনি চাবচোন। এয়া মোৰ ৰেডি হৈ গ'ল, আৰু মোৰ জুই একেবাৰে হাই আছে, যাতে ধুনীয়াকৈ আঞ্জাখিনি উতলি যায়। এয়া আমাৰ ৰেডি হৈ গ'ল ধুনীয়া গোটা ঘুগুনি। খুবেই সোৱাদ লগা হয় খাবলৈ। আপুনি ৰুটিৰ লগত, ভাতৰ লগত, আৰু যিদিনা নিৰামিষ খায় স্পেচিয়েলি সিদিনা বনাবচোন, বহুতেই ভাল লাগিব।